हेलो फ्रेंड्स की खबर आपलोकर निश्चय भाले चागे तो मोरो भाल बहुत दिन भिडिओ चिडिओ দিব পৰা নাই तो टाइम निमिले जेहेतु সেইকাৰণে পৰা ভিডিওটো দিব পৰা নাই একেবাৰে तो আজি এটা ধামাকা ভিডিও এটা লৈছো আপোনালোকৰ মাজলৈ চ্যালেঞ্জিং ভিডিও এটা লৈছো আজি ফাৰ্স্ট টাইম চ্যালেঞ্জিং ভিডিও এটা লৈছো আপোনালোকৰ মাজলৈ তো তাৰ বাবে আহি আছো ফুচকা আনিবৰ কাৰণে তো আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে চাগে তো তাৰ বাবে আনিব গৈ আছো মানে অকলম মাৰ্কেটত পায় তো তাৰ পৰা আনি পিনাখনি ধুনীয়াকৈ ৰিমাৰ লগত চ্যালেঞ্জিং কৰা হ'ব তো যোনে হাৰে মানে তো তাক পানিশমেণ্ট এটা দিয়া হ'ব তো সেইটো মানে ভিডিওটো লাষ্টত দেখিব পাব ভিডিওটো সেইকাৰণে পৰা একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব তো এতিয়া মানে আমি ৰিমায়ো মই আহি আছোঁ মানে ফুচকা ল'বৰ কাৰণে আৰু ফুচকা য'ত পাই অলপ দূৰ আছে খোজকাঢ়ি আহি আছোঁ তো এতিয়া গৈ ল'ম তো তাত গৈ আপোনালোক পাইছোঁ তো ফাইনেলি আহি ফুচকা দোকান পাই ল'লোঁ তো ফুচকা দোকানৰ পৰা এতিয়া ফুচকা লৈ লওঁ এজনী ৰিমা লৈ লওঁ আৰু এতিয়া বনাই আছে মানে তো লাহে দিয়ে ল'ব লাগিব যিহেতু মানুহ আছে তাৰ পৰা আমি লৈ যাম কিবা এটা কৈ দিয়ে আমি লৈ মেলি যাম আৰু ৰুমত গৈ পুৰা চ্যালেঞ্জ তো দেখিছে গোটেইফালে গাড়ী ৰোড হয় মেইন ৰোড হয় সেইকাৰণে পৰা পুৰা গাড়ী হৈ আছে দেখিছে এইফালে এখন দেখিব পাইছে সেইখনে মাংস কাটি চিকেন কাটি আছে তো ইয়াতে আৰু কিবা বিক্ৰী কৰি আছে সেইটো কি বুলি কয় কেৰেলা বস্তু চেমিয়া কি চেমিয়া মেমিয়া চিনি নাপাওঁ তো ইয়াতে দেখিব পাইছে ইয়াতে ফুচকাটো আছে ইয়াৰ পৰা লৈ যাম এই দাদাজনৰ পৰা তো এফালে দেখিব পাইছে পানীটো তাৰপৰা ধুনীয়াকৈ খোৱাসকলে খাই আছে মানে বঢ়িয়াকৈ 10 रुपये में कितना है हाँ তো মানে এতিয়া ফুচকাখিনি পূৰা প্লেটত উলিয়াই আছোঁ যিহেতু ফুচকা আনিছিলোঁ মানে 20টা দিব কৈছিলোঁ তো তাত থাকি দুটামান বেছি দি দিছে আৰু 20টা দিব কৈছিলোঁ 20টা আনিছোঁ তো এতিয়া ফুচকাখিনি মানে প্লেটত ভাগ কৰি দিয়া হৈছে এইজনী ৰিমা কি কৰি আছে কৈ দিয়া চ্যালেঞ্জ ভিডিও হ'ব মই জিকিমিনো বাৰু পাপু হাৰিব তো দেখিব পাইছে 20টা ফুচকা আৰু এইটো চাটনিটো হয় তাৰ পৰা সেইটো ফুচকাৰ পানীটো হয় এইটো পানীটো তো ইমানখিনি মানে 80 টকা লৈছিলে যিমানখিনি আছে গোটেইখিনি মানে 80 টকা লৈছে তো এইপিনে আলু পিঁয়াজ কাটি পিনে ধুনীয়াকৈ চাটনিটো বনাই দিছে তো এতিয়া ধুনীয়াকৈ দিম আৰু মানে এতিয়া ধুনীয়াকৈ খোৱাটো হ'ব তো হাৰা জিকাটো পিছত হৈ থাকিব হাৰা জিকাটো আছেই কোনে জিকে কোন হাৰে এতিয়া ক'ব নোৱাৰিম তো ৰিমা হাৰিলে ৰিমাক যদি ৰিমাই যদি হাৰে মানে ৰাতি যোনে মানে ভৰি হাত ধুবৰ কাৰণে ৰিমাক ভৰিটো ধুৱাব লগাম মানে যি কৰিব কম আৰু কৰিব লাগিব মানে মই এতিয়া যদি জিকি যাওঁ তো তেতিয়াহ'লে মানে মই যদি ৰাতি যেতিয়া ভৰিটো ধুবলৈ যাম তেতিয়া ৰিমাক ধুৱাবলৈ লগাম আৰু যদি মই হাৰোঁ তেতিয়া ৰিমা ভৰিটো মই ধুম হয়নে নহয় কৈ দিয়া হ'বনে সেইটো হ'ব অঁ তো এতিয়া একদম ধুনীয়াকৈ বহি লওঁ ওপৰত আহি গৈছোঁ যিহেতু গোটেই ভিউটো এবাৰ চাই লওক না তো এতিয়া ধুনীয়াকৈ ইয়াতে প্ৰথমতে চেণ্ডেলযোৰ পাৰি ল'ব লাগিব তলটো অলপ লেতেৰা নহয় জানো চেণ্ডেলযোৰ পাৰি লৈছোঁ তাৰপৰা ধুনীয়াকৈ বহি লৈছোঁ তো আৰু মোবাইলটো থ'বলৈ মানুহ ধৰি দিবলৈ কোনো নাই ন মোবাইলটো ইয়াতে ক'ৰবাতে থ'ব লাগিব আৰু তাই খাই থাকক খাই থাকিলে মই দেখাই থাকিম তাৰপৰা মই খাওঁতে তাই দেখাব কোনে কিমান স্পীড খাই মানে মোবাইলটো ছাইডত এটা থৈ ল'ম তো ইয়াতে আউজাই থ'ব লাগিব আৰু বেলেগ থ'বলৈ উপায় নাই নহ'বা চেণ্ডেল এবাৰ দি পিনাখন থ'ব লাগিব ষ্টেণ্ড চিষ্টেণ্ড নাই যিহেতু থ'ব লাগিব মুঠতে য'তে নহওক থৈ পিনাখনি মুঠতে ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিব তো এতিয়া ৰিমাই ফুটাইছে মোৰখিনি ফুটাই দিয়ে আকৌ তো ৰ'ব ফুটাই লওঁ ধুনীয়াকৈ এইটো তলফালেও ফুটা ওলাই থাকিলে এইটো দেখিছে নহয় দুইফালে ফুটা ওলাই থাকিলে দূৰবিন হৈ থাকিলে এইটো এটা তো এইফালে ধুনীয়াকৈ ফুটাই দিয়া হওঁ মই এখনতে ফুটাই থাকিলে চবে ফুটাই পিনাখনি ধুনীয়াকৈ আলু চালু ভৰাই দিয়ে আলু চালু ভৰাই লৈ ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ ৰ'ব তো ফ্ৰেণ্ডছ ফুচকা চুচকা লৈ আহি পাই গ'লোহি তো আহি গ'লোঁ মই থকা ৰুমটোৰ মলটোৰ ওপৰলৈ তো ইয়াতে ধুনীয়াকৈ এতিয়া বহি পিনানি ফুচকা চেলেঞ্জিং ভিডিঅ'টো ষ্টাৰ্ট কৰা হ'ব তো মানে ফুচকাখিনি ভাঙি মেলি আলুখিনি ধুনীয়াকৈ ভৰাই ল'লোঁ তো সমান সমান ভৰাইছেনে নে ক'ৰবাত সৰহকৈ ক'ৰবাত তাককৈ ভৰাইছা তো মই এবাৰ কাউণ্টিং কৰি চাব লাগিব গেডে কৰিব পাৰে না 1 2 3 4 5 6 7 8 9 10 11 12টা আছে 1 2 3 4 5 6 7 8 9 10 11 12 মানে 24টা দিলে 24টা আনিছোঁ 24টাত 80 টকা তাৰপৰা আলু চালু ধুনীয়াকৈ ভৰাই দিলে মোৰটোত সৰহকৈ ভৰাইছা নি আকৌ নাই সমান সমান ভৰাইছা
তো ভৰাই মেলি ৰীমা একদম আজৰি কৰি দিলে দুইটাতে। তো মই মানে মোবাইলটোকে চাই আছিলোঁ আৰু ৰীমাই ভৰাই মেলি তাৰপৰা এইটো পানীটো ইয়াত উলিয়াই লৈ আছে আৰু আছে সেইটো তাত আছে, প্ৰয়োজন হ'লে তাৰ পৰা উলিয়াই ল'ম। এতিয়া যিহেতু থ'বৰ কাৰণে এইটোৱে আনিছিলোঁ, তো তাতে সেইখিনি যিমানটো আনিছিলোঁ মানে পাত্ৰটো সিমানটোত থৈ লৈছোঁ। তো মানে ৰখি থাকিব পৰা নাই আৰু মুখৰ পানী ওলাই আছে, ৰখি থাকিব পৰা নাই মানে খাওঁ খাওঁ লাগি আছে মোৰ ভাগৰ। ধৈৰ্য ধৰি ৰখি আছোঁ, তথাপিতো সেইটো দেখিছে নহয়, এনেকুৱা এটা দুটা ডুপ্লিকেট আহিছিলে, তাকে এটা খাই আছিলোঁ আৰু। তো এতিয়া ধুনীয়াকৈ মোবাইলটো ইয়াতে থোৱা হ'ব, য'ত মানে ধুনীয়াকৈ থ'ব পাৰোঁ, মানে ব্যৱস্থাটো য'ত হয় সেইখনত থৈ পিনাখনি নহবা চেণ্ডেল এপাত দি পিনাখনি থৈ ৰাখি ল'ম। তাৰপৰা ধুনীয়াকৈ যোনে আগত খাই আদায় কৰিব পাৰে, মানে কোনে জিকিব আৰু যোনে হাৰে। আৰু কিবা এটা কৈ দিয়া। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক আশীৰ্বাদ কৰিব, মৰম কৰিব আৰু যাতে চেলেঞ্জ ভিডিঅ' বনাই যাব পাৰোঁ। আৰু কেনেকুৱা ধৰণৰ চেলেঞ্জ ভিডিঅ' লাগে আমাক কমেণ্ট কৰি জনাবচোন, এতিয়া খাওঁ মানে। তো এতিয়া খাব লাগে। তো খোৱাৰ আগতে মই কেমেৰাটো ধুনীয়াকৈ ৰাখি লওঁ। তো ধুনীয়াকৈ ৰাখি ল'ব লাগিব, যিহেতু উঠিব লাগিব ন ভালদৰে, নহ'বা আৰু কি হ'ব, চেলেঞ্জিং ভিডিঅ'ই নহ'ব। যিহেতু কেমেৰামেন আমাৰ কোনোৱেই নাই কেমেৰাটো ধৰি দিবলৈ। মানে ভাঙা এটা আছিলে, খাই আছে। ইয়াতে এটা আছিলে, মই কৈছিলোঁ যে ডুপ্লিকেট এটা, ডুপ্লিকেট মানে ভালকৈ ফুলা নাছিলে, তাকে চুবাই আছে এনেকুৱা তাকে। তো এতিয়া মোবাইলটো থৈ লওঁ, ৰ'ব 1 ছেকেণ্ড ৰ'ব। তো গাইজ মানে এতিয়া ধুনীয়াকৈ বস্তুখিনি উলিয়াই কৰি ল'লোঁ, এতিয়া ধুনীয়াকৈ খাব লাগিব। তো মোবাইলটো অলপ আঁতৰত থোৱা হৈছে, নুশুনিবও পাৰে ভালদৰে, মাইক চাইক যিহেতু নাই। তো এতিয়া খাওঁ, ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো, আপোনালোকে ধুনীয়াকৈ চাই দিয়ক। ষ্টাৰ্ট কৰা, 1 2 3। তিনটা তো গাইজ মানে আধা আধি খতমেই হৈ গ'ল। তো ৰীমাও আছে 5টা, এফালে দেখিছে মোৰ ভাগৰ 5টা আছে। তো ৰীমাও 5টা আছে, 50-50 হৈছে। এতিয়া যোনে 5টাটো এদায় আগত কৰিব পাৰে মানে শুনে জিকিব, নহ'লে হাৰিব হ'লে যদি হাৰি যাওঁ ৰীমা ভাগৰ ভৰি ধুৱাব লাগিব, যিহেতু সন্ধিয়াকৈ ভৰি ধুব যাওঁতে মানে ভৰি ধুৱাব লাগিব। সেইকাৰণে চেলেঞ্জিংটো মানে মই জিকিবই লাগিব। কৈ দিয়া, এফালে চোৱা আৰু দেখা যাওক। এতিয়া 5টা বৰ্তমান আছে, এফালেও 5টা আছে, এফালেও 5টা আছে। তাৰপৰা চচটো মানে এটা আহি আনিলোঁ যে থ'বৰ কাৰণে, এটা গিলাচ আনিলোঁ, প্ৰব্লেম হৈছে। আৰু জ্বলাটো আছে যে সেইকাৰণৰ পৰা ৰীমা ইমান খাব মানে, তথাপিতো মানে দিছোঁ আৰু পটাপট। ৰীমায়ো মানে খাটাৰা দিছে, মানে সমানে দি আছে। তো এতিয়া ধুনীয়াকৈ খোৱাটো হ'ব। 5টা তো মানে এতিয়া 5টা আছে, যিহেতু এই 5টাটো যোনে আগত খাই আদায় কৰিব পাৰে, দেখা যাওক। তো তাৰ বাবে এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। 5টা আছে, পুৰা শুনে জলদি খাই আদায় কৰে। 1 2 3। তোৰ মানে গাইজ যে লাষ্ট ৰীমাৰ বৰ্তমান 2টা আছে। তো গাইজ তো গাইজ মানে মোৰ ভাগৰ খতম হৈ গ'ল, মই জিকি গ'লোঁ। তো ৰীমা ভাগৰ থাকি গ'ল 2টা। তো মই মানে জিকি গ'লোঁ, মোৰ মানে খতম হৈ গ'ল, এখন দেখিব পাৰিছে। মই কোনো গেদাই কোৱা নাই। তাৰপৰা এইটো পানীটো থাকি গ'ল। মই এতিয়া কৈ দিয়া কিবা এটা। গেদাই কোৱা নাই, তুমিহে গেদাই কৈছা, হাতখনত ধৰি দিছে। মানে মই মানে যেতিয়া 2টা 3টাকৈ ভৰাই দিছোঁ, 2টা 3টা মানে
ফুচকাখন ডাঙৰ পাপু পানীবোৰ মানে ফুচকা মানে একেলগতে দুটা সোমাই যায় মুখত তো তথাপিতো মানে জিকিলোঁ ৰীমাই হাৰিলে 2টা আছে পুৰিছে ধুনীয়াকৈ মানে বহুত পুৰিছে জ্বলাটো বহুত আছিলে যে তো ইমানেই আছিলে ভিডিঅ'টো তো ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কি আৰু ইমানে আৰু যদি ফেচবুক পেজটোত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব তো আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰি দিব ইনষ্টাগ্ৰাম লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে তো তাত গৈ আপোনালোকে ফ'ল' কৰি দিব নহ'ৰ পৰা ছাইডত দি দিম স্ক্ৰীনৰ ছাইডত দি দিম তো তাত আপোনালোকে ছাৰ্চ কৰি পিনাখনি ধুনীয়াকৈ ফ'ল' কৰি দিব তো ইমানেই আছিলে ভিডিঅ'টো আজিলৈ দিছোঁ বাই বাই